আজি বনাবলৈ লৈছোঁ সৰিয়হ মাছৰ আঞ্জা। প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত মই সৰিয়হ পেষ্ট এটা বনাই লৈছোঁ পিঁয়াজৰ লগতে। প্ৰথমতে সৰিয়হখিনি এনেকৈ তিয়াই ল'লোঁ। এতিয়া সেই একেখন কেৰাহী তেলতে মই ইয়াত পিঁয়াজ আৰু জলকীয়া দি দিছোঁ আৰু অলপ আদা ৰচুন পেষ্ট দি দিছোঁ আৰু এনেকৈ তাতে বিলাহী দি দিলোঁ। তাৰপিছত নিমখ হালধি গোটেইখিনি মছলালৈকে একেলগতে দি দিছোঁ। তাৰপিছত যিখিনি আমি পেষ্ট বনাই থৈছিলোঁ সৰিয়হখিনি সেইখিনি ইয়াত ঢালি দিছোঁ আৰু ভালকৈ উতলাৰ পিছত ইয়াত মই মাছখিনি ফ্ৰাই কৰি থোৱাখিনি দি দিছোঁ আৰু ইয়াত ধুনীয়াকৈ ধনিয়া হেতি ওপৰত গাৰ্নিছ কৰি দিছোঁ আৰু মাছৰ পেটোৰ লগতে আনিছিলোঁ সেইকাৰণে মাছৰ পেটোৰ কাৰণে এইফালে বনাই আছোঁ। মাছৰ পেটোৰ লগতে বিলাহী এনেকৈ মগু দালি আৰু যিখিনি ভাত কেইটামান দিনৰ কেইটামান বাকী আছে সেয়া দি দিলোঁ আৰু এয়া মোৰ ফাইনেল থালিখন ইয়াৰ ৰেডি। ইয়াৰ লগতে মই লৈছোঁ বিটৰ চালাড আৰু চাটনি। তেতিয়াহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য ভিডিঅ'ত।